Hello everyone, welcome back to my YouTube channel. আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু এটো হৈছে কাঢ়াই চিকেন। আশা কৰো আপোনালোকে ভাল পায় আৰু যদি ভাল পায় তেনহলে প্লিজ লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব। লগতে সাবস্ক্ৰাইব কৰি দিব মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে সবতকে প্ৰথমে পাবলৈ। তেনহলে আহকচোন মই কেনেকৈ বনাও চাও। কাঢ়াই চিকেন বনাবৰ কাৰণে প্ৰথমতে আমি 1 টেবুলস্পুন কুকিং অইল দি দিম। মই ইয়াত মাষ্টাৰ্ড অইল ইউজ কৰিছো। আপোনালোকে ৰিফাইন অইল বা বেলেগ ধৰণৰ অইলও ইউজ কৰিব পাৰে। তেলখিনি গৰম হোৱাৰ পাছত আমি ইয়াত স্লাইসকে কাটি থোৱা পিয়াজ দি দিম। পিয়াজখিনি মিডিয়াম সাইজত কাটি লৈছো আৰু আদা এটুকুৰ দি দিছো আৰু লগতে 8-12টা মান নহৰু দি দিছো। এইখিনি এনেকৈ ভালদৰে লৰাই ল'ম অলপ সময়। ইয়াৰ পাছত আমি ইয়াত জলকীয়া দি দিছো দুটা। এইখিনি ভালদৰে অলপ সময় ফ্ৰাই কৰি ল'ম। পিয়াজখিনি যেতিয়া অলপমান ট্ৰান্সপাৰেন্ট দেখিম তেতিয়া আমি এইখিনি গ্ৰাইন্ড কৰি ল'ম। এতিয়া আমি অলপ সময় ফ্ৰাই কৰিলো। এতিয়া এইখিনি ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। ঠাণ্ডা হোৱাৰ পাছত আমি এইখিনি গ্ৰাইন্ড কৰি ল'ম। একেটা কেৰাহীতে আমি আকৌ 2 টেবুলস্পুন অইল দি দিছো। ইয়াত আমি মাংসখিনি প্ৰথমতে অলপমান ফ্ৰাই কৰি ল'ম। মাংসখিনি ইয়াত মিডিয়াম সাইজত আমি কাটি লৈছো। ইয়াত 1 কেজি মাংস লৈছো। আমি সেইখিনি অলপমান এনেদৰে ফ্ৰাই কৰি ল'ম। ইয়াত মাত্ৰ অলপমান নিমখ দি দিম। ইয়াত আমি অলপমান নিমখ দি দিম। ইয়াত মই 1 টিস্পুন নিমখ দি দিছো। ভালদৰে মাংসখিনি লৰাই ল'ম। তাৰপিছত 5 মিনিটমান সময় ফ্ৰাই কৰাৰ পাছত এইখিনি আমি নমাই দিম। মাংসখিনি ফ্ৰাই হোৱালৈকে আমি এইখিনি গ্ৰাইন্ড কৰি লওঁ। আমাৰ গ্ৰাইন্ড হৈ গ'ল গোটেইখিনি। এতিয়া আমাৰ মাংসখিনিও ফ্ৰাই হৈ গৈছে। এইখিনি এতিয়া নমাই দিম। অলপমান ফ্ৰাই কৰি লোৱাৰ পাছত এইখিনিতে আমি নমাই দিম। 5 মিনিটমান সময় ফ্ৰাই কৰিছো অকল নিমখ দি পেলাই। মই একেটা কেৰাহীতে আকৌ অলপমান তেল দি দিছো। ইয়াত এতিয়া আমি গ্ৰাইন্ড কৰি থোৱা পেষ্টখিনি দি দিম। এইখিনি অলপ সময় আমি লৰাই ল'ম। ইয়াৰ পাছত আমি নিমখ দি দিছো সোৱাদ অনুসৰি। মনত ৰাখিব আমি মাংসখিনি ফ্ৰাই কৰোঁতেও নিমখ দিছিলোঁ। সেইবাবে ইয়াত নিমখখিনি জোখমতে দিব। ইয়াত এতিয়া আমি 1 টিস্পুন হালধি পাউডাৰ দি দিছোঁ। এইখিনি ভালদৰে মিলাই ল'ব। এতিয়া আমি 1 টেবুলস্পুন লাল মিৰ্চ পাউডাৰ দি দিম। এইখিনিও ভালদৰে লৰাই ল'ম। দেখিছেনে মই মছলাখিনি দিছোঁ লৰাইছোঁ একেলগে গোটেইখিনি মছলা দি লৰাই নল'ব। এটা এটাকৈ লৰাব, তেতিয়া টেষ্টটো ভাল হয়। ইয়াত এতিয়া আমি 1 টেবুলস্পুন ধনিয়া পাউডাৰ দি দিম। এইখিনি ভালদৰে লৰাই ল'ম। এতিয়া আমি ইয়াত জিৰা মছলা দি দিছোঁ 2 টিস্পুন। জিৰা মছলাখিনি দিয়াৰ পাছতে আমি ইয়াত অকণমান পানী দি দিছিলোঁ। তাৰপিছত এইখিনি ভালদৰে লৰাই লৈছোঁ। ইয়াৰ পাছত আমি টমেটো চচ দি দিছোঁ। 2 টেবুলস্পুন টমেটো চচ দিছোঁ ইয়াত মই। চচখিনি দিয়াৰ পাছত এইখিনি ভালদৰে লৰাই ল'ম। লৰাই লোৱাৰ পাছত আমি ইয়াত
পানী দি দিম। ইয়াত মই হাফ কাপ পানী দিছোঁ। গেছটো ফ্লেম হাই কৰি দিম এতিয়া, আৰু এইখিনি ভালদৰে লৰাই ল'ম। চাওক এয়া অলপ অলপ উতলি গ'ল। এইখিনি প্ৰথম উতল আহোঁতেই আমি মাংসখিনি দি দিম ইয়াত। মাংসখিনি দি পেলাই মছলাখিনিৰ লগত মাংসখিনি এনেকৈ ধুনীয়াকৈ লেট পেট কৰি সানি দিব। এতিয়া আমি এইখিনি 5 মিনিটৰ কাৰণে ঢাকন মাৰি থৈ দিম। 5 মিনিটৰ কাৰণে ঢাকন মাৰি দিম। 5 মিনিট পাছত ঢাকন আঁতৰালোঁ। এতিয়া এইখিনি ভালদৰে আমি আকৌ এবাৰ লৰাই ল'ম। এইখিনি ভালদৰে 10 মিনিটমান ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে, এয়া যিমান সময় আপোনালোকে ফ্ৰাই কৰিব তাৰ ৰংটো কাঢ়া হৈ হৈ গৈ থাকিব। মছলাখিনি পূৰা ভালকৈ ফ্ৰাই কৰি লোৱাৰ পাছত ইয়াত আমি পানী দি দিম। এতিয়াও ভালকৈ হোৱা নাই, 2 মিনিটমান আমি আৰু ফ্ৰাই কৰিব লাগিব। ফ্লেমটো মই মিডিয়াম ৰাখিছোঁ। ভালদৰে ফ্ৰাই হৈয়ে গৈছে। ইয়াত এতিয়া আমি চিকেন মছলা পাউডাৰ দি দিম। এইটো একেবাৰে অপশ্যনেল হয়। ইয়াত মই 1 টিস্পুন চিকেন মছলা পাউডাৰ দি দিছোঁ। এইখিনি ভালদৰে মিলাই ল'ম। এইখিনি পূৰা ভালদৰে ফ্ৰাই হৈ গৈছে। কালাৰ দেখিছেনে কি বঢ়িয়া হৈছে। 1 কাপ পানী দি দিম। এক কাপ পানী দিয়াৰ পাছত আমি ফ্লেমটো হাই কৰি দিম আৰু এইখিনি ভালদৰে লৰাই ল'ম। মই ইয়াত আৰু 1 কাপ পানী এড কৰিছোঁ। এইখিনি ভালকৈ উতলিবলৈ দিম। উতলি পেলাই যেতিয়া পানীখিনি খপি যাব তেতিয়া আমাৰ মাংস ৰেডি হৈ যাব। এতিয়া আমি 15 মিনিটমানৰ কাৰণে এইটো এনেকৈ থৈ দিম। এয়া আমাৰ চিকেন ৰেডি হৈ গ'ল, কঢ়াই চিকেন ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াত অলপমান গৰম মছলা পাউডাৰ দি দিম। গৰম মছলা পাউডাৰ দিয়াৰ পাছত এইখিনি ভালদৰে মিলাই ল'ম। এয়া আমাৰ কঢ়াই চিকেন ৰেডি হৈ গ'ল। এইখিনি এটা সাৰ্ভিং বাউলত আমি সাৰ্ভ কৰি ল'ম। এতিয়া আমি এইখিনি এটা সাৰ্ভিং বাউলত উলিয়াই ল'ম। যিহেতু এইটো কঢ়াই চিকেন, তেতিয়াহ'লে আমি এইটো এটা কেৰাহীতে উলিয়াই লৈছোঁ। আমাৰ কঢ়াই চিকেন ৰেডি হৈ গ'ল। দেখিছেনে কিমান সহজতে আমি বনালোঁ ঘৰতে কঢ়াই চিকেন। এইটো আপোনালোকে ঘৰতে ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।